আজি মই আহিছোঁ বৰপথাৰত থকা কেমেলিয়া বাগলৈ এখন খুব ধুনীয়া ৰিসৰ্ট হয় আৰু ক্লাছৰ পৰা বাহিৰে আহিলোঁ আপোনালোকক মই ৰিসৰ্টখনৰ ভিতৰতো দেখুৱাম কেনেকুৱা আৰু ইয়াত কি ধুনীয়া কেনেকৈ ডেকোৰেট কৰিছে সকলোবোৰ আপোনালোকক দেখুৱাম আৰু ভিডিঅ'টো সম্পূৰ্ণ চাই যাওক। গোলাঘাট জিলাৰ বৰপথাৰত থকা পাভজানত আছে আৰু পাভজান ফেক্টৰীটো ফ্ৰণ্টতে আছে কেমেলিয়া বাগ বুলি আৰু ইয়াত সোমাই আহি আপোনালোকে প্ৰথমতে দেখিব সাইডত এফালে ধুনীয়াকৈ ফুল চুল লগাই থৈছে আৰু এতিয়া আমি প্ৰথমতে ভিতৰত সোমাম। এইখিনিতে আলমাৰি এটা আছে, ইয়াত বিভিন্ন ধৰণৰ কিতাপসমূহ সংগ্ৰহ কৰি থৈছে পঢ়িবৰ বাবে। আপোনালোক যিসকলে পঢ়ি ভাল পায় ইয়াত কিতাপ লৈ ধুনীয়াকৈ পঢ়িব পাৰিব। তাৰপিছত এইফালে চকী টেবুল আছে বহি ধুনীয়াকৈ খাবৰ বাবে। আমি ক্লাছৰ পৰা বাহিৰে আহিলোঁ মোৰ লগৰ বন্দনা আৰু জ্যোৎস্না। আমি তিনিজনী আহিছোঁ কেমেলিয়া চাবলৈ। আজি ভাল লাগিছে বহুত। কেনেকুৱা লাগিছে বন্দনা? ভাল লাগিছে। আপোনালোকো আহিব পাৰে, ফেমিলিৰ লগত আহিব পাৰে বা আপোনাৰ পাৰ্টনাৰৰ লগত আহিব পাৰে। খুব ধুনীয়া আৰু ৰাতিও বিশেষকৈ বহুত ভাল লাগে। লাইট জ্বলাই দিয়ে, লাইটত মানে বহুত ধুনীয়া লাগে দেখিবলৈ। আৰু আমি দিনতে আহিলোঁ আৰু দেৰিলৈকে নাথাকোঁ, সেইটো কাৰণে ৰাতিৰ দৃশ্যটো দেখাব নোৱাৰিম। আৰু দিনতো বহুত ধুনীয়া আপোনালোকে দেখিছে ডেক'ৰেশ্যনবিলাক। আৰু এতিয়া আমি গৈ আছোঁ ৰিসৰ্টলৈ, য'ত মানে থাকিব পাৰে, থকাৰ সুবিধা আছে। এতিয়া বৰ্তমান বনাই আছে ক'বলৈ গ'লে, আৰু ইয়াত যথেষ্টখিনি বনাব, কমপ্লিট হোৱাই নাই, এইখিনি মানে আৰম্ভণিহে। আৰু আপোনালোকক ৰিসৰ্টখন দেখুৱাম, তাতো খুব ধুনীয়াকৈ ফুল চুল আছে আৰু ওচৰতে পুখুৰী এটা আছে। এইখন হ'ল ৰিসৰ্ট, ইয়াত থকাৰ সুবিধা আছে আৰু ৰিসৰ্টৰ এইটো ৰাস্তাটোত চাইডে সম্পূৰ্ণ ফুল আছে। আপোনালোকে দেখিছে এইবিলাক ফুল, এইটো ফুলাই নাই, কলি পেলাই ফুলৰ। এইফালে ফুল আছে, খুব ধুনীয়া ফুল লগাইছে। তাৰপৰা এইফালে পুখুৰী এটা আছে, এইটো চাওক। আৰু এইজোপা চাওক ডালিয়া ফুল, কিমান ধুনীয়া লাগিছে চাওকচোন, কিমান ধুনীয়াকৈ ফুলি আছে, কিমান ডাঙৰ এপাহ। এইটো বৰ্তমান বন্ধ হৈ আছে, এতিয়া কাম চলাই আছে, সেইবাবে এতিয়া বন্ধ কৰি ৰাখিছে। এইফালে এটা আছে আৰু এইফালে ডালিয়া ফুল যথেষ্ট আছে। এখন দলং এখন দিছে সৰুকে, বাঁহৰ দলং। ওপৰলৈ গৈ আছোঁ, ওপৰতো আছে সুবিধা খাবৰ বাবে।
ইয়াত বহিবলৈ আছে এইফালে ইয়াত মানে বাৰ্থডেও চেলিব্ৰেট কৰিব পাৰে আৰু সকলোবোৰ বাঁহেৰে বনোৱা হৈছে এইফালে ওপৰলৈ যাবলৈ এইফালে চিৰি লগাই দিছে খটখটি এইফালেদি ওপৰত আছে ওপৰত বহি খাব পাৰিব এইটো ওপৰতো আৰু ইয়াত ওপৰত খাবলৈ চকী টেবুল সকলোবোৰ আছে আৰু ওপৰৰ পৰা তললৈও চাব পাৰি ধুনীয়াকৈ ইয়াত ইমান ধুনীয়াকৈ ভিউটো ওলাইছে চাওক ৰাতি হ'লেও খুব ধুনীয়া লাগে সকলোবোৰ বাঁহ বেতৰে এইটো কেমিলা বাগ বুলি ইয়াত ৰাউণ্ডকৈ এইটো বনাই থৈছে পাতি চিষ্টেমত দিছে এইটো পাতিৰ হয় আৰু এইখন হ'ল মেনু ইয়াৰ ভিতৰত মেনুখন আছে আপোনালোকৰ মেনুখন দেখুৱাম ইয়াত কি আছে আপোনালোকে কি খাবলৈ পাব এইখন এখন বেক চাইডে নাই তাৰপৰা এইফালে আছে এখন দুখন হৈ গ'ল খন 3 নম্বৰখন এইখন 4 নম্বৰখন ইয়াত কেইবাখনো মেনু আছে তাৰপৰা এখন 5 নম্বৰ এইবিলাক সকলোবিলাক আপোনালোকে ইয়াত পাব খাবলৈ এইখন উল্টা হৈ আছে 7 আৰু 8খন মেনু আছে আপোনালোকে ইয়াত থকা সকলোবোৰ পাব ইয়াত খাবলৈ ওপৰটো এডোখৰ দলং এখন আছে এইফালে দীঘল দলং এইফালেদি দলঙেদি যাব পাৰি ইফালেও ঘৰ আছে ইয়াৰে ৰাতি হ'লে দলঙত ধুনীয়াকৈ লাইট চাইট জ্বলাই দিয়ে দেখিবলৈ খুব ধুনীয়া লাগে আৰু এইকেইটাৰ ওপৰত যে গছত লমি আছে ইয়াতো লাইট জ্বলায় সেইখন ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে এটা লাইক কৰি দিব আৰু কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব থেংক ইউ